চাইকেল অকল এটা বাহন হৈ থকা নাই অৱশ্যে আগৰ দিনত চাইকেল দিয়ে মানুহ যাতায়াত কৰিছিলে আজিও ইয়াৰ প্ৰাসংগিকতা আছে চাইকেলৰ যেহেতু আমি উন্নত দেশত যদি আমি যাওঁ বেলেগ বেলেগ ইউৰোপত বা আমি এছিয়ান কাণ্ট্ৰি জাপান চাইনা তাতে আমি দেখোঁ যে চাইকেল এটা মানে অপৰিহাৰ্য কি বুলি কয় এইটো বাহন গতিকে আমাৰ ইয়াতো যেনেকৈ আমাৰ প্ৰদূষণটো বাঢ়িছে তো চাইকেলটো আমি চলালে কি হয় যে আমিও মানে প্ৰদূষণটো অলপ হ'লেও আমি এইটো সকাহ পাব পাৰোঁ তাৰোপৰি চাইকেল চলোৱাটো এটা হৈছে এক্সাৰচাইজ নিচিনা যিটো আমাৰ আজিৰ দিনত মেদবহুলতা ল'ৰা ছোৱালীৰ আমি ওপৰত দেখিব পাইছোঁ যিমানবিলাক য়াং জেনেৰেশ্যনৰ ওপৰতো বা অল্ড জেনেৰেশ্যনৰ ওপৰতো এইটো যদি আমি দৈনন্দিন জীৱনত একত্ৰিত কৰি লওঁ তেতিয়া আমাৰ ভৱিষ্যতৰ কাৰণে ভাল হ'ব লগতে প্ৰদূষণমুক্ত হোৱাৰ আমাৰ এটা হেৰি আছে সম্ভাৱনা আছে আৰু মানুহক ফিটনেছ ৰখা দি বহুত সহায় কৰে গতিকে আমি প্ৰোৎসাহন দিব লাগে সবকে মেক্সিমাম চাইকেল ইউজ কৰিবৰ কাৰণে আমি কম দূৰত্বৰ ওচৰত আমি চাইকেল চলাই যোৱা এইটো কৰিলে আমাৰ যান বাহনৰ যিটো ট্ৰাফিক সেইটোও অলপ কণ্ট্ৰলত থাকিব প্ৰদূষণো কম হ'ব আৰু লগতে ফিটনেছো বাঢ়িব গতিকে বহুত ভাল পদক্ষেপ